এক নম্বৰ ফেক্টৰ লৈছোঁ। চীন পৃথিৱীৰ একমাত্ৰ এনেকুৱা এখন দেশ যিখনে 16খন দেশৰ সীমাত লাগি আছে। ইয়াৰ পাছত আছে 2 নম্বৰ ফেক্ট। আপুনি জানেনে চাউদি আৰবত এখনো নদ বা নদী নাই? কি আচৰিত, হয়নে? ইয়াৰ পাছত আছে 3 নম্বৰ ফেক্ট। আমাৰ শৰীৰটো ৰাতিপুৱাৰ তুলনাত গধূলি 1% সৰু হৈ যায় বা 1% সৰু হৈ থাকে। ইয়াৰ পাছত আছে 4 নম্বৰ ফেক্ট। আপুনি জানেনে কুকুৰ এটা এনেকুৱা জন্তু যিয়ে 250টা শব্দ আৰু ভাষা বুজিব পাৰে? কি আচৰিত। 5 নম্বৰ ফেক্টটো আছে তিব্বত এনেকুৱা এখন দেশ য'ত আলহীক জিভা দেখুৱাই সন্মান জনোৱা হয়। আচৰিত। 6 নম্বৰ ফেক্টটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত ঘৰ বাৰী নোহোৱা বা অঘৰী লোকৰ সংখ্যাতকৈ খালী ঘৰৰ সংখ্যা বেছি। ইয়াৰ পাছত আছে 7 নম্বৰ ফেক্ট তথা শেষৰ, আমাৰ মানুহৰ হাড়বোৰ এডাল ষ্টীলতকৈ 5 গুণ শক্তিশালী হয়।